প্ৰতিজন অভিভাৱকেই তেওঁলোকৰ সন্তানৰ সৰ্বতো প্ৰকাৰে ভাল হোৱাটো কামনা কৰে। ইয়াৰ বাবে প্ৰত্যেকগৰাকী পিতৃ মাতৃয়ে নিজৰ সন্তানক এজন ভাল মানুহ হিচাপে গঢ়ি তুলিবৰ বাবে বিভিন্ন প্ৰকাৰে চেষ্টা কৰে। কিছুমান শিশু সৰুৰে পৰা শান্তশিষ্ট হয়, কিন্তু তাৰ বিপৰীতে কিছুমান শিশু সৰুৰে পৰা উৎপতীয়া স্বভাৱৰ হয়। সন্তানৰ এই স্বভাৱৰ বাবে পিতৃ মাতৃৰ খং উঠে আৰু শেষত তেওঁলোকৰ ওপৰত হাত উঠাবলৈ বাধ্য হয়, বিশেষকৈ চৰ মাৰে। কিন্তু শিশুসকলক চৰ মৰাটোৱে তেওঁলোকৰ মনত খুব বেয়াকৈ প্ৰভাৱ পেলায়। ইয়াৰ ফলত আপোনাৰ সন্তানৰ কেনেধৰণৰ সমস্যা হ'ব পাৰে, আজি এই বিষয়ে জানো আহক। নম্বৰ 1, আত্মবিশ্বাস হ্ৰাস। শিশুটিক কিবা শিকোৱাৰ সময়ত মাৰপিট কৰিব নালাগে। তেওঁলোকক মাৰপিট কৰাৰ পৰিৱৰ্তে সদায় মৰমেৰে বুজাবলৈ চেষ্টা কৰিব লাগে। যদি তেতিয়াও শিশুৱে বুজি নাপায়, তেন্তে তেওঁলোকক ভালদৰে বুজাবলৈ চেষ্টা কৰিব, কিন্তু মাৰপিট কৰাৰ পৰা বিৰত থাকক। সন্তানক মাৰপিট কৰাৰ ফলত প্ৰকৃততে তেওঁলোকৰ আত্মবিশ্বাসহে হ্ৰাস পায়। নম্বৰ 2, হতাশা। হাৰ্ভাৰ্ডৰ এটা দলে কৰা গৱেষণাই প্ৰমাণ কৰিছে যে যদি শিশুৱে তেওঁলোকৰ পৰিয়ালত শাৰীৰিক শাস্তিৰ সন্মুখীন হয়, তেতিয়া তেওঁলোকৰ উদ্বেগ, হতাশা, আচৰণগত সমস্যা আৰু অন্যান্য মানসিক শাৰীৰিক সমস্যাৰ উদ্ভৱ হয়। সেয়েহে এই ক্ষেত্ৰত সদায় অভিভাৱকসকল সচেতন হোৱাটো খুব জৰুৰী। নম্বৰ 3, জেদি। কিছুমান অভিভাৱকে বিশ্বাস কৰে যে মাৰপিট কৰি তেওঁলোকৰ স্বভাৱ শুধৰালে তেওঁলোকৰ সন্তানৰ উন্নতি হ'ব, কিন্তু তেওঁলোকৰ এই চিন্তাধাৰা একেবাৰেই ভুল। অভিভাৱকৰ এনে ভুল আচৰণৰ ফলত শিশু এটাক অধিক জেদি কৰি তোলে। নম্বৰ 4, ভুল অভ্যাস আয়ত্ত। যদি আপুনি শিশুটোক গালি দি অথবা মাৰপিট কৰি কিবা শিকাবলৈ চেষ্টা কৰে, তেন্তে শিশুটোৱে আপোনাৰ এই আচৰণ আয়ত্ত কৰিব। সেয়েহে পিতৃ মাতৃসকলে শিশুৰ সন্মুখত কেতিয়াও বেয়া আচৰণ কৰিব নালাগে।